বাবু মায়ে পাহৰি গ'ল দেউতা গুচি গ'ল কেতিয়াও মনত নেপেলাবা মালে আৰু ভিতৰত দুটা মই কৈছো কোনো মাতৃয়ে যাতে সন্তানক এনেকে এৰি থৈ নাযায় এনেকে নিবা আজি আপোনালোকৰ বাবে সকলোতকৈ বেছি সুখৰ দিন হৈ ৰ'ব কাৰণ আজি আমি এই তিনিজন অকলশৰীয়া সন্তানক এখন পকী ঘৰ উপহাৰ দি থৈ গুচি যাম আজিৰ পৰা তোমালোকে এখন নতুন ঘৰত থাকিবা এটা নতুন জীৱন আৰম্ভ হ'ব সুখী হৈছানে বহুত সুখী একদম মন্ত্ৰৰ পৰা কৈছা ন সকলোৱে জানে যে ইহঁতৰ দেউতাক ঢুকুৱাৰ এবছৰ পিছতে মাক বেলেগৰ লগত পলাই গুচি গৈছিল আৰু সেই দিন ধৰি এই ল'ৰা ছোৱালী কেইটাই কেৱল দুখৰ মাজত দিন পাৰ কৰি আছিল আমি সেই দুখ নাইকিয়া কৰি এই তিনিওটাৰে জীৱনত অলপমান সুখৰ ৰেঙনি আনিবলৈ চেষ্টা কৰি কোনো 5টা দিন কাম কৰি সিহঁতৰ জৰাজীৰ্ণ ঘৰখনৰ ঠাইত এখন নতুন পকী ঘৰ সাজি ওলালো আৰু আজিৰ পৰা ইয়াতে তিনিওটা ল'ৰা ছোৱালীয়ে এক উজ্জ্বল ভৱিষ্যতৰ দিশে আগুৱাই যাওক মনিকা এসপ্তাহ থাকিলো তোমালোকৰ মাজত আজি আমি গুচি যামগে আমালে মনত পৰিবনে মনটো বেয়া লাগিব নি গুচি যাওঁছে লাগিব দুখো লাগিছে মোৰ দুখ লাগিছে এইকেইটা ল'ৰা ছোৱালীৰ মাজত এসপ্তাহ পাৰ কৰিলো নিজৰ ল'ৰা ছোৱালীৰ নিচিনা অনুভৱ হ'ল আজি আমি গুচি যামগে সিহঁতক ঘৰখন উপহাৰ দি ইয়াত তেওঁলোকে কাপোৰ লৈ আহিছে সকলোৰে কাৰণে মনিকাক দিলে তাৰপিছত আমাৰ বাবুটোক দিয়ক এই বাবু কাপোৰ নতুন কাপোৰ তাৰপিছত আৰু আমাৰ প্ৰগতিৰ কাৰণে লৈ আহিছে দাদা ধন্যবাদ জ্ঞাপন কৰিলো দেই আপোনাক ইয়াৰ লেপ তুলি ভিতৰলৈ দেখাই দে তুলি একদম বহুত ডাঙৰ দেই তুলি লেপ তুলি ব্লেংকেট গাৰুৱাৰ সকলোবিলাক দি পঠিয়াইছে গোগামুখৰ তিলক দাই মোৰ অতিকৈ এজন মৰমৰ দাদা তিলক দা গতিকে তিলক দাক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিব গোগামুখৰ পৰা মোক দি পঠিয়াইছে এইখিনি আজি সিহঁতক দি থৈ যাম এয়া আমাৰ আহি গ'ল গডৰেজ চকী বিচনা পঢ়া টেবুল আৰু এই গডৰেজটো দিছে লক্ষীনন্দন গগৈ আৰু বাকীখিনি দিছে ঘিলামৰা শাৰদীয় সংঘৰ এই সকলো লোকে মিলি পেলাই ধন্যবাদ জনালো প্ৰত্যেকজনকে মনিকা প্ৰথম দিনা আহোঁতে তোমালোকে পুৰণা ঘৰটো দেখাইছিলে আজি আমাৰ অসমৰ ৰাইজক নতুন ঘৰটো দেখাব বোলে একদম দৰ্জা খোলা পৰা ন এখন হ'ল মেইন দৰ্জা ন তাই চেণ্ডেল খুলি পেলাই সোমাই গৈ থাকা আৰু এইটো কি ৰুম হ'ব তোমালোকৰ ড্ৰয়িং ৰুম ন ড্ৰয়িং ৰুমটো এবাৰ দেখাই দিছো লাইটৰ চুইচ বৰ্ডটো ঢুকি পাবা নাই চোৱা আকৌ ঢুকি পাবা এই মজা খিৰিকীখন খুলি দিয়া খিৰিকীখন খুলিব পাৰিবা একদম হেঁতৰ জোখত বনাইছে তেতিয়া আৰু ভিতৰলৈ বোলা এইটো হ'ল প্ৰথম ৰুমটো ন তাৰপিছত এইডোখৰত পৰ্দা চৰ্দা লাগিব বাৰু আৰু এইটো তোমালোকৰ খোৱা ৰুম হ'ব ন পঢ়া টেবুলখন ক'ত থাকিব কোনডোখৰত দিম এইডোখৰত দিম ন আৰু পাকঘৰলৈ বোলে আকৌ পাকঘৰটো দেখুৱাই দিয়া এইটো পাকঘৰ ন পাকঘৰটো ভাল লাগিছে নাই পকা কৰি দিলো ধুনীয়াকে বেৰবিলাক পিছত মুচিব আৰু কিন্তু এতিয়া ভাল লাগিছে একদম মনৰ পৰা সুখী নে ধুনীয়াকে ভাত বনাব ন ইয়াত বঢ়িয়া গোটেই ঘৰটো দেখালে আৰু আজি ঘৰটো সোমাই অনুভৱটো বেলেগ হৈছে ন ভাল হৈছে আৰু ঘৰটো হ'লে নহয় এতিয়া খালী হৈছে গোটেই বস্তু সোমাব লাগিব তাতোকৈ ডাঙৰ কথা তোমালোকৰ কাৰণে ধুনীয়া ধুনীয়া কাপোৰ বজাৰ কৰিব লাগিব এতিয়া যাওঁ বলক তিনিটা ল'ৰা ছোৱালীক লৈ যাওঁ আৰু দোকানত সিহঁতি মন পচন্দ মতে যি কিনে সকলোবিলাক কিনি দিওঁগৈ উঠা মনিকা বাবু প্ৰগতি গাড়ীত উঠা এই দেহি তিনিটা ধুনীয়াকে উঠিছে আজিৰ পৰা বহুত মনত পৰি থাকিব আৰু লাষ্ট বজাৰ কৰি থৈ আহোঁগে বলক এই দেহি তিনিটা কি ধুনীয়াকে বহি আহিছে মৰম লগা ল'ৰা ছোৱালী তিনিটা আহা নামা পাই গ'লোহি বাবু প্ৰগতি মনিকা তিনিটা নামা তোমালোকৰ যি মন যায় চব চাই লোৱা নিজৰ খুচিমতে টেনশ্যন নল'বা এইটো মনৰ খুচিমতে লোৱা দেই আজিৰ পৰা মই নাথাকো ন যামগে সিহঁতক পুৰা কাপোৰ দেখোন যি লয় দি দিয়ক সিহঁতৰ দোকানৰ ভিতৰত সোমোৱাই দিছো মনৰ খুচিমতে সিহঁতি চাই আছে ঘৰত পিন্ধা কাপোৰ ফুৰিবলৈ যোৱা কাপোৰ সকলোবিলাক লৈ লওক সিহঁতি এইটো কাৰ তোমাৰ তুমি লৈছা আৰু তুমি লৈছা দুটালৈ কেনেকুৱা বাৰু বিচৰা তোমালোকে এতিয়া গৰম দিনৰ কাপোৰ বিচৰা বাৰু এই আমাৰ বাবুৰ কাৰণে উলিয়াও এই ভাগকে থৈ যাওক এইটো এই কোলা পেণ্টটো এই আমাৰ মনিকাই লৈছে এইটো গতিকে এইটো স্পৰিং টাই পচন্দ কৰিছে এইটো আৰু এইটো আমাৰ প্ৰগতিয়ে লৈছে এইটো ইয়াত থৈ দিয়ক লাইট জ্বলে ল'বা পচন্দ হৈছে এইটো এই দুটাই লৈ লওক এই দুটাই লৈ লোৱা দুটাই ভাল লাগিছে ন দুটাই লৈ লওক আকৌ হাফ পেণ্ট দিয়ক হাফ পেণ্ট ফুৰিবলৈ যোৱা জিন্স পেণ্টো দিয়ক হাফ পেণ্টো দিয়ক দুটাই লৈ লৈছে দুটাই পচন্দ কৰিছে এইটো হ'ব নাই হৈ যাব ন ধুনীয়া জোখত হৈ যাব এইটো জিন্সটো ভাল লাগিছে আৰু এটা লাগিব নি জিন্স লাগিব আৰু এটা দিয়া জিন্স আৰু এটা লাগে আৰু এটা দিয়া এনেকুৱা জিন্স বেলেগ কালাৰ দিয়া সেইটো চাইজৰ বেলেগ কালাৰ দিয়া বেলেগ কালাৰ এইটো ভাল লাগিছে দুটা কালাৰ দুটা স্পৰ্টিং দুটা পেণ্ট এই দুটা বাবুৰ এইটো হাফ পেণ্ট ভাল হ'ব সেইদিনাখন দিছিলো এইটো আছে ইয়াৰ লগত আকৌ হাত কটা দিয়ক হাত কটা স্পৰ্টিং দিয়ক এইটো চাওঁ হ'ব নাই চাওঁ হৈ যাব এইটো ঘৰত পিন্ধিব পাৰিব ন মনিকা এনেকুৱা দুটা দি দিয়ক এই দুটা পিন্ধক এইটো কম দিনৰ বেছি হাফ পেণ্ট এটা দিলোঁ আগতে এইটো এটা হৈ গ'ল এইকেইটা লৈ লোৱা ঘৰত পিন্ধিবলৈ এইকেইটাও লৈ লোৱা ঘৰত পিন্ধিবলৈ হওক হা এইকেইটাও দি দিয়ক দুজনীকে দুটা দি দিয়ক তাৰপৰা ছোৱালী মানুহ পিন্ধা যে হাফ পেণ্ট দি দিয়কচোন দুটা হাফ পেণ্ট দুটা দি দিয়ক আৰু ধুনীয়াকৈ এনেকুৱা স্পৰ্টিঙো দি দিয়ক দুটা এনেকুৱা পিন্ধিছা নাই বেলেগ হাঁহি বিৰিঙি উঠিছে মনিকা চা হাঁহিটো এয়াহে ফূৰ্তি চশমা ভাল লাগিছে কোনযোৰ এইযোৰ লৈ লোৱা নিজে পিন্ধি লোৱা দিওঁ এইযোৰ মজা লাগিছে চা এইপিনে ঘূৰি দিয়া কেনেকুৱা লাগিছে জনাব দেই আমাৰ তুফানক ভাল লাগিছে নে জনাব মোকতো মজা লাগিছে ন মনিকা কি এই টপকটো পাইছে তুমি বাচিব পৰা নাই ন প্ৰগতি টেঙো আছে এইটো টপকটো বেচিছে এতিয়া কৈছে বোলে তাই প্ৰগতিৰ ভাগটো ডাঙৰ হৈ গৈছে তাইৰ ভাগটো সৰু হৈ আছে সেইকাৰণে তাই এতিয়া বাচিব লৈছে আৰু
আকৌ পালে হাঁহি দেখিছে নে একদম তাই হাঁহি আজি হাঁহিটো বিৰিঙাবৰ কাৰণে এই যাত্ৰা কৰিছিলো আজি বহুত ভাল লাগিছে তাই লগা তোমাক নালাগে অ তাই ভাল পাইছে তুমি নাই চাব জনা নাই আকৌ সেইকাৰণে পোৱা নাই তাই চাব জানিছে হৈ গ'ল একদম হৈ গ'ল এতিয়া এই ভাগ হ'ল প্ৰগতি ন এই ভাগ হ'ল আমাৰ বাবু আৰু এই ভাগ হ'ল মনিকা তোমালোকে কাপোৰহে ল'লা মই আৰু তিনিটা বস্তু লৈছো বেগ কোনটো কালাৰ লাগিব কোৱা কোনটো 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 ল'ব এই প্ৰগতিয়ে পটককে বাছি ল'লে আৰু একে দি দিয়ক তাই ঠেহ লাগিছে তোমাৰ এইটো বেগ পচন্দ হৈছে এতিয়া আৰু মনিকা এইটো বেগ মনৰ পৰা কোনটো বেগ পচন্দ হৈছে এইটো এইটো থৈ দিয়ক এইটো বাবু ন এইটো বাবু আৰু এইটো থৈ দিয়ক এইটো নালাগে তিনিটা বেগ হৈ গ'ল একদম ভাল লাগিছে নাই এইটো এই ভিতৰৰ পৰা পুতলা থকা বাছি আনিলে মনিকা তোমাতকৈ ভাল ল'লে আকৌ তুমি হাৰিলা প্ৰগতিয়ে মানে আকৌ এটা পচন্দ কৰিলে আকৌ এতিয়া তিনিটা আকৌ এইটো ডিজাইনে ভাল পালে এইবিলাক তিনিটা পুতলা থকা এতিয়া আকৌ এই বাবুকো পুতলা থকা লাগে এইটো ভাল লাগিছে এইটোকে ল'বা দিলা হৈ গ'ল ফাইনেল অ'কে হিচাপ কৰক এতিয়া আমাৰ বজাৰ কমপ্লিট মনিকা কাপোৰ এয়া হ'ল প্ৰগতি টোপোলা তাৰপিছত এইটো হ'ল এইটো মনিকাৰ টোপোলা চবৰে সমান আছে আকৌ দেই এইটো মনিকা এইটো আৰু এইটো বাবুৰ কাকো কম বেছি দিয়া নাই তোমালোকে যি লৈছা তোমাৰ মতে হৈছে বাবু দুই এটা কম হ'ব পাৰে বাৰু কাৰণ ল'ৰা মানুহটো ছোৱালী দুজনী কিন্তু সমান আছে ইকুৱেল আছে একদম খুচি নে পুৰা ধুনীয়াকে পিন্ধিব লাগিব কাপোৰ আৰু ফূৰ্তিত থাকিব লাগিব গোটেইকেইটা আমাৰ একদম এজন হিৰো বনি গৈছে গামোচা ইমান এটা সুন্দৰ ভাল পদক্ষেপ আগবঢ়াই অহাৰ কাৰণে মোৰ ফালৰ পৰা এখন গামোচা থেংক ইউ ছ মাচ থেংক ইউ আপোনালোকৰ বাবে ল'ৰা ছোৱালীবিলাক কিবা যাতে কিনিবলৈ আহিলে আপোনালোকে প্ৰায় ফ্ৰীকে দিব বাৰু আমি ফ্ৰীকে দিবলৈ চেষ্টা কৰিম মোৰ ফালৰ পৰা আজি বজাৰখিনি কৰি থৈ গ'লো দেই আশা ৰাখিলো ধন্যবাদ আহোঁ তিনিটাৰ মুখত এটা ধুনীয়া হাঁহি বাবু একেবাৰে হিৰো নিচিনা এতিয়া আমি যাওঁ সিহঁতৰ ঘৰখন সজামগে বোলো ঘৰখন খালী হৈ আছে দেখিবলৈ বেয়া হৈছে বাকীখিনি আপোনালোকে কেনেকুৱা লাগিছে জনাব এতিয়া আহক আমাৰ টিমে লাষ্ট কামটো কৰো সিহঁতৰ ঘৰখন সজাই পেলাওঁ আমাৰ টিম ৰেডি লাষ্ট কামটো কৰিব লাগিব আৰু গোটেই ঘৰটো বনাই দিলা এইকেইটা মানুহক সদায় মনত ৰাখিব দয়াল আমাৰ এইটো চেল্ফি আমাৰ নিৰ্মল ৰামু লগতে কেমেৰা কৰি আছে মুন এইকেইটা মানুহৰ বাবে আজি ঘৰটো সম্পূৰ্ণ হ'ল আৰু আমি সিহঁতৰ ঘৰটো ধুনীয়াকৈ সজাই